Hello everyone, welcome back to my channel Mulberry Silk Hub. নমস্কাৰ আপোনালোক সকলোকে মোৰ চেনেল Mulberry Silk Hub লৈ পুনৰবাৰ স্বাগতম। আজি আমি আপোনালোকলৈ আমাৰ নতুন আসাম সিল্ক কালেকশনটো লৈ আহিছো। বহুতে আমাক আমাৰ সিল্ক মাৰ্ক থকা পাটৰ কাপোৰৰ শাইনটো দেখাবলৈ কয়। একাৰণে প্ৰথম ভিডিওটোত মই এজোৰ স্যাম্পল কাপোৰ আপোনাক শাইনটো দেখাবলৈ চেষ্টা কৰিছো। চাওকচোন কিমান ধুনিয়া শাইনি হয় আৰু গুণাৰ কামখিনি চাওক। এই গুটেখিনি কাপোৰতে আপোনালোকে সিল্ক মাৰ্ক পাব, একাৰণে গ্যাৰান্টি আছে পিউৰিটিৰ, একো চিন্তা কৰিব নালাগে। এইযোৰ আমাৰ প্ৰথম কাপোৰযোৰ, এইটো অকমান টাৰ্কইজ গ্ৰীনত আপোনাৰ আঁচলটো ৰয়েল ব্লুত কৰা হৈছে আৰু এইযোৰতো আপোনালোকে সিল্ক মাৰ্ক পাব গুণাৰ কামৰ সৈতে। এইযোৰ আমাৰ গোল্ডেন ইয়েলো পাট পিয়ৰ পাটৰ কাপ সেট হয়, তাতে গোল্ডেন গুণাৰ কাম আছে আৰু ৰঙা মিনা কৰা আছে। এইযোৰ সেম ডিজাইনতে কিন্তু পিচ কালাৰত আমাৰ পিয়ৰ পাটৰ সেট হয়, তাতে গোল্ডেনৰ গুণা কাম কৰা আছে আৰু লগতে মিনা কাম কৰা আছে। এইযোৰ ৰয়েল ব্লু কালাৰ সেট হয়, তাতে আপোনাৰ পিংক কালাৰ মিনা কৰা আছে গোল্ডেন গুণাৰ ওপৰত। ব্লাউজ পিসটো সিম্পল, হাতত পাৰি থাকিব। এইটো আমাৰ ডিজাইন বহুতে হেভি হয়, পিংকখন মই খুলি দেখাইছো, বাকি কালাৰ্স কিটা দেখিছে অৰেঞ্জ আৰু গ্ৰীনত। বহুত হেভি হয় এইটো কাপোৰ সেটযোৰ। আৰু এইযোৰ আপোনাৰ গোল্ডেন ইয়েলো হয় আৰু তাতে আপোনাৰ গোল্ডেন গুণাৰ কাম পাব আৰু মাৰুন কালাৰৰ মিনা কৰা হ'ব। এইযোৰো হেভি হয়। এইযোৰ আমাৰ ৰয়েল ব্লু কালাৰ সেট হয় আৰু ব্লাউজটো কন্ট্ৰাষ্ট অৰেঞ্জত আছে আৰু 5 লাইন গুণাৰ কাম কৰা আছে। আৰু এইযোৰ আমাৰ পিংক কালাৰ কাপোৰ, এইযোৰ হেভি হয়, মাজে মাজে কলকা ডিজাইনখিনি আছে য'ত মিনা দেখিছে আপোনালোকে বটল গ্ৰীণ আৰু ৰয়েল ব্লু কালাৰৰ। এই গুটেকিযোৰ কাপোৰ আমাৰ হেভি হয় আৰু এইটো চাওক সেই কাপোৰযোৰৰ সাইড পাৰিটো। আৰু গুটেখিনি কাপোৰতে আপোনালোকে সিল্ক মাৰ্ক পাব। আৰু যদি আপোনালোকে কিনিব বিচাৰে তেন্তে আমাৰ তলত দিয়া ডেসক্ৰিপশন বক্সটোত যাই ফলো কৰিও এইযোৰ কালাৰ চাওক, ইমান ধুনিয়া বেবি পিংক কালাৰত গোল্ডেন গুণাৰ কাম হৈছে আৰু মেৰুন কালাৰৰ বুটা আছে, মিনা কৰা হৈছে। আৰু এইখিনি চাওক তাৰ সাইড পাৰি অকমান ডাঙৰ হ'ব সাইড পাৰি গিটা এই কাপোৰযোৰৰ। এইটো আপোনাৰ টাৰ্কইজ গ্ৰীনত বহুতে ধুনিয়া কালাৰ, বহুত ইউনিক আৰু বহুত ধুনিয়া কালাৰ। এইটো সেট চাওক কি ধুনিয়া। আৰু এইযোৰ আকৌ এযোৰ পিংকত মই লৈ আহিছো, তাতে আপোনাৰ বটল গ্ৰীণ আৰু ৰয়েল ব্লু কালাৰ মিনা কৰা আছে। ব্লাউজটো সিম্পল পাৰ আছে, কাৰণ কাপোৰযোৰ হেভি থাকিলে আমি ব্লাউজটো সিম্পল দিও। আৰু তাৰে সাইড পটি গিটা এইটো সাইড পটি অলপ ষ্টেণ্ডাৰ্ড সাইজৰে হ'ব। আশা কৰো ভিডিওটো চাই সকলোৱে ভাল পালে। এইযোৰ আমাৰ শেষ কাপোৰযোৰ, এইযোৰো বহুতে হেভি কাপোৰ আৰু তাতে আপোনাৰ বটল গ্ৰীণ আৰু নেভি ৰয়েল ব্লু কালাৰৰ মিনা আছে আৰু সাইড পটি এইটো। আমাৰ তলত দিয়া হোৱাটছএপ নম্বৰটোত কন্টেক্ট কৰিলে বা কমেন্টছ কৰিলে আমাৰ লগত যোগাযোগ কৰিব পাৰে। ভিডিওটো চোৱাৰ বাবে অশেষ ধন্যবাদ। স্ক্ৰীনত দিয়া ইনষ্টাগ্ৰাম লিংকটো ফলো কৰিব আৰু হোৱাটছএপ নম্বৰ এইটো। Thank you for watching.